নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিমাক্ষী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া কিচেনলৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ সৰিয়হ আৰু বিলাহীৰে বনোৱা মাছৰ আঞ্জা এটা ৰেচিপি। চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই এটা বাতিত অলপ সৰিয়হ এনেদৰে ভিজাই থৈ দিছোঁ 10 মিনিটমান। তাৰপিছত সৰিয়হখিনি মই এনেদৰে টুকি লৈছোঁ। সৰিয়হখিনি ভিজি উঠিছে। তাৰপিছত এখন কাঁহীত মই এনেদৰে আনফালে পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া কুটি লৈছোঁ। এতিয়া মই এই গোটেইখিনি মিশ্ৰণ ভালদৰে পিচিম, সেয়েহে মই সৰিয়হখিনি দিছোঁ। তাত জলকীয়া, আদা, নহৰু আৰু কুটি থোৱা পিঁয়াজখিনি দি দিম আৰু এই সকলোখিনি মই মিক্সিত ভালদৰে পিচি ল'ম। আনফালে মই 4টা বিলাহী এনেদৰে লৈ লৈছোঁ। বিলাহীকেইটা মই এনেদৰে কুটি লৈছোঁ। এই কুটি লোৱা বিলাহী 4টাও মই মিক্সিত এনেদৰে পিচি ল'ম। মই সৰিয়হ বটা মিক্সিটোতে এনেদৰে বিলাহীখিনি দি দিছোঁ। দি পেলাই এনেদৰে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এয়া বিলাহী আৰু সৰিয়হ, আদা, নহৰু, পিঁয়াজৰ মিশ্ৰণখিনি। আনফালে মই 4টা আকৌ বিলাহী লৈ লৈছোঁ। এই 4টা বিলাহী মই দীঘলকৈ কুটি লৈছোঁ, মানে আধা বিলাহী মই কুটি লৈছোঁ আৰু আধা বিলাহী মই পিচি লৈছোঁ। এতিয়া মই আনফালে এনেদৰে এটা কেৰাহীত মাছবোৰ ভাজি লৈছোঁ। এয়া মই মাছ ভাজি আছোঁ। মাছখিনি হোৱাৰ পিছত মই এটা চাইডে মাছখিনি এনেদৰে উলিয়াই ল'ম। এয়া দেখিছেনে, মাছখিনি হৈ গৈছে, সেয়েহে মই এখন প্লেটত এনেদৰে মাছখিনি উলিয়াই লৈছোঁ। এতিয়া মই তেলত দিম 5 ফুৰণ, তেজপাত 4টা, এয়া শুকান জলকীয়া 2টা দি দিছোঁ। তাৰপিছত মই আদা, নহৰু, সৰিয়হ আৰু কেঁচা জলকীয়াৰ পেষ্টখিনি এনেদৰে তেলত দি দিছোঁ আৰু এনেদৰে অকণমান লৰাইছোঁ। আৰু তাত মই কেঁচা পিঁয়াজ কেইডোখৰমানো দি দিছোঁ আৰু গেছৰ ফ্লেমটো ল' কৰি এনেদৰে মই 2-3 মিনিটমান এইখিনি ভাজি ল'ম। এয়া দেখিছেনে, মই 2-3 মিনিট ভাজি ল'লোঁ। তাৰপিছত মই ইয়াত এনেদৰে বিলাহীখিনি দি দিছোঁ, কুটি থোৱা বিলাহীখিনি। আৰু এইখিনিও মই যেতিয়ালৈকে অকণমান গলি নাযায়, আধা ভাজা নহয়, তেতিয়ালৈকে এনেদৰে ভাজি থাকিম। এয়া মোৰ আধা ভাজা হৈ গৈছে, সেয়েহে মই পিচি থোৱা বিলাহীখিনি এইবাৰ ইয়াতে দি দিছোঁ। এয়া দেখিছেনে, মই এইখিনিও ভালদৰে 5-6 মিনিটমান ভাজি ল'ম। এয়া 5-6 মিনিটমান ভাজা হৈ গৈছে। এতিয়া মই তাত নিমখ, আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুযায়ী দিব। তাত মই হালধি দিছোঁ 1 চামুচ আৰু জলকীয়া গুড়ি 1 চামুচ দি দিম। এয়া দেখিছে, মই জলকীয়া গুড়ি 1 চামুচো দি দিছোঁ। কাৰণ কেঁচা জলকীয়া দিছোঁ, সেয়েহে জ্বলা গুড়িটো অলপ কমকৈ দিছোঁ। এতিয়া মই এইখিনি আৰু 10 মিনিটমান এনেদৰে লৰাই ভাজি ল'ম ল' ফ্লেমত। এয়া দেখিছে, কালাৰ চেঞ্জ হৈ গৈছে, সেয়েহে মই হাই ফ্লেম কৰি আৰু অলপ সময় 2-3 মিনিটমান এইখিনি ভাজিম। তাৰপিছত মই ইয়াতে অকণমান পানী দি দিছোঁ আৰু এইখিনি অলপমান সময় ভাজিম। মছলাখিনি গোটেইখিনি একলগ হৈ যাবৰ বাবে অলপ পানী দি দিছোঁ। এতিয়া এয়া দেখিছেনে মিশ্ৰণখিনি ভাজা হৈ গৈছে আৰু তেল এৰিছে মিশ্ৰণখিনিয়ে, সেয়েহে মই ইয়াত এতিয়া আমাৰ প্ৰয়োজন অনুযায়ী পানী দি দিছোঁ। এইখিনি মই উতল আহিব দিম ভালদৰে। এয়া উতল আহিছে, সেয়েহে মই ইয়াত এতিয়া এনেদৰে মাছ দি পেলাই অলপমান লৰাই দিছোঁ আৰু এতিয়া মই এইখিনি আৰু 10 মিনিটমান এনেদৰে উতল আহিবলৈ দিম। এয়া উতল আহি গৈছে, মানে মোৰ আঞ্জাখন এতিয়া হৈ উঠিছে, দেখিছেনে। এতিয়া মই গেছৰ ফ্লেম বন্ধ কৰি দিম। দি পেলাই এনেকৈ এটা বাতিত মাছখিনি উলিয়াই জোলৰ সৈতে মই এই আঞ্জাখন আপোনালোকৰ বাবে ছাৰ্ভ কৰি দিছোঁ। এয়া দেখিছেনে, এয়া চাওক, মই বনোৱা বিলাহী সৰিয়হৰ মাছৰ জোলখিনি হৈ ৰেডি হৈ গৈছে ছাৰ্ভ কৰিবৰ বাবে। যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।